Hi friends, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 27 জুলাই আৰু ভাবিলো আজিৰ ভিডিওটো এতিয়া ষ্টাৰ্ট কৰো। এই ভিডিওত মই আপোনালোকক কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিওটো। ফ্ৰেন্ডছ, এতিয়া বাজিছে ৰাতিপুৱা 8:30 বাজিছে। মই আজি স্কুললৈ যাম বুলি ভাবিছো। মানে কিবা অলপ স্কুলত কাম আছে, গতিকে কামখিনি কৰিবলৈ যাম বুলি ভাবিছোঁ। যিহেতু কৰোনাৰ এই সংহাৰীৰ ৰূপত গাড়ী মানে আমাৰ ইয়াতে গোৱালপাৰা ডিষ্ট্ৰিক্টত যিহেতু আমাৰ গাড়ী সেনেকৈ ভালদৰে চলা নাই, গতিকে ভাবিছোঁ কি মিষ্টাৰ আৰু মই দুইজনে আমি স্কুটিতে মোৰ স্কুললৈকে যাম। ভাবিলোঁ কি আপোনালোককো মোৰ স্কুলখন আজি দেখাই দিওঁ। হাই ফ্ৰেণ্ডছ, এতিয়া বাজিছে 9:15 আৰু এতিয়া মই ওলালোঁ স্কুল যাবলৈ। গতিকে আহক তেতিয়াহ'লে মোৰ লগত। এতিয়া আমি ওলাইছোঁ স্কুল যাবলৈ। তেল চাই আছে, জানা নাই তেল ল'ব। আৰু এতিয়া আমি গৈ আছোঁ। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. বৰ্তমান অসমৰ একমাত্ৰ সৈনিক স্কুল মৰনৈচ তাৰ গেটত এখন সৈনিক স্কুলৰ গেটৰ চাৰিওফালৰে পৰিৱেশটো মিষ্টাৰ আছে এইফালে এটিএমত গৈছে। মই ভাবিলোঁ কি আপোনালোকক দেখুৱাওঁ আমাৰ সৈনিক স্কুলৰ গেটৰ সৌন্দৰ্য। ভিতৰত যাব নিদিয়ে, ভিতৰত যাবলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগে। সেইকাৰণে ভিতৰতো বাৰু কেতিয়াবা পাৰিলে পাৰ্মিশ্যন লৈ পেলাই দেখুৱাম, কিন্তু আজি জাষ্ট মই গেটটো দেখুৱালোঁ। এতিয়া আমি আছোঁ শ্ৰীসূৰ্যৰ গেটত, কিন্তু আজি আমি ভিতৰলৈকে নাযাওঁ। শ্ৰীসূৰ্যৰ ব্লগ এটা মই আপোনালোকলৈ লৈ আহিম অতি সোনকালে। গতিকে তাত শ্ৰীসূৰ্যৰ একদম আৰম্ভণিৰ পৰা শেষলৈকে একদম মই আপোনালোকক দেখুৱাম। গতিকে আজি আৰু ভিতৰলৈ নাযাওঁ, যিহেতু মই স্কুল যাব লগা আছে। জাষ্ট ইয়ালৈকে এইখিনি দেখুৱাম। But now I must conclude, I am conflicted, watching where I step still, hanging in the balance, not the life I want to live. I want to take it all, standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. এইখন আমাৰ স্কুলখন গোৱালপাৰা জেএন হাইস্কুল, আৰু আমাৰ স্কুলত বৰ্তমান ক'ভিডৰ টীকাকৰণ চলি আছে। আৰু একদম পৰিৱেশটো ৰভাৰ নিচিনাকৈ সজাইছে ধুনীয়া দৰে, আৰু ইয়াতে ভেকচিন লোৱা মানুহ এইবিলাক। আমাৰ স্কুলৰ চৌহদ, বৰ্তমানটো ক্লাছ পাতি নাই, স্কুল বন্ধ। গতিকে অলপ লেতেৰা হৈ আছে, মাজে মাজে চাফা কৰা হৈ আছে, যদিও লেতেৰা হৈ আছে। এইটো আমাৰ সেইপিনে আমাৰ LP সেকশনটো আছে।
আৰু ইফালে এইটো আমাৰ কমন ৰুম বন্ধ আছে বৰ্তমান এইটো হেড বাইদেউৰ ৰুম আৰু এইফালে এমিৰ এমি স্কুল আছিল তাত এতিয়া এমেলগামেশ্যন হৈছে আমাৰ স্কুল আগত এইটো এমি হেড ছাৰৰ ৰুম আছিলে আৰু এইফালে এইবিলাক ক্লাছৰুম ক্লাছ 6, 7 এনেকুৱাকৈ আৰু ওপৰত আছে বেগত অহা নাই এইফালে ওপৰত 9 আৰু 10 তাতে হয় ক্লাছ আৰু এইফালে আৰু সন্মুখৰ ফালে ইয়াতে হৈ আছে ভেকচিন দিয়া কাৰ্য ভেকচিন লৈ আছে এইটো আমাৰ হেড মেমৰ অফিচ ৰুম বৰ্তমান হেড মেম বাহিৰত আছে গতিকে এতিয়া মই ঘৰলৈ যাবলৈ ওলালোঁ স্কুলৰ পৰা এতিয়া আমি যাওঁতে টাউনৰ মাজেৰে যাম গতিকে আহোঁতে টাউনৰ মাজেৰে অহা নহয় বেলেগ ৰাস্তাই দেখিলোঁ গতিকে টাউনখন আপোনালোকক দেখাই হাই ফ্ৰেণ্ডছ এতিয়া সময় হৈছে আবেলি 4:30 মই 2টামানত গোৱালপাৰাৰ পৰা আহি পালোঁ আহি ফ্ৰেছ হৈ পেলাই ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ আৰু ভাবিলোঁ কি এতিয়া ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ মই আপোনালোকক দেখুৱাম এতিয়া কেইদিনমান আগতে মই বেঙেনা পুলি কেইডালমান বাল্টিত লগাইছিলোঁ আৰু ইয়াৰ ভিডিঅ' মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াইছিলোঁ যদি মোৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু সেই বেঙেনা পুলিকেইডাল কিমাননো ডাঙৰ হ'ল সেইটো মই আপোনালোক দেখুৱাম তেতিয়াহ'লে আহকচোন বেঙেনা পুলিকেইডাল চাই লওঁ কি খাইছা তুমি কি খাইছা গল্লা খাইছা লালমোহন খাইছা দে বাহঁতে খাই আছা দে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আটাইবোৰ ছাবস্ক্ৰাইবাৰলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ মোৰ ভিডিঅ'বোৰ চাই যাব আৰু কমেণ্ট কৰি যাব আৰু কেনেকুৱা পাইছে জনাই যাব